হ'ব আৰক্ষী বিভাগ আৰু শিক্ষা বিভাগত হ'ব সৰ্বাধিক নিযুক্তি কলে মুখ্যমন্ত্ৰীয়ে পলিটিক্যাল লিডাৰ নাপাবই অলপ আত্মগৌৰৱ কৰিছো যে এক মাহৰ ভিতৰতে কামবিলাক কৰি শেষ কৰিব খুজি আছো এটা 1 লাখ চাকৰি এডভাৰটাইজো ওলাই যাব 2 দিনতে গতিকে কোনে কৰিব ইমান 5 বছৰৰ কাৰণে আপোনালোকে ভোট দিছে লাহে লাহে কৰিলেও হয় মইতো ৰেলখন স্পিডত চলাই আছো যাতে মানুহৰ কষ্ট নহয় চাকৰি ম্যাক্সিমাম যাব পুলিশ আৰু এডুকেশন বাট বেসিক এপয়েন্টমেন্টটো হ'ব পুলিশ আৰু শিক্ষা বিভাগ হ'ব আৰক্ষী বিভাগ আৰু শিক্ষা বিভাগত হ'ব সৰ্বাধিক নিযুক্তি কলে মুখ্যমন্ত্ৰীয়ে পলিটিক্যাল লিডাৰ নাপাবই অলপ আত্মগৌৰৱ কৰিছো যে 1 মাহৰ ভিতৰতে কামবিলাক কৰি শেষ কৰিব খুজি আছো এটা 1 লাখ চাকৰি এডভাৰটাইজো ওলাই যাব 2 দিনতে গতিকে কোনে কৰিব ইমান 5 বছৰৰ কাৰণে আপোনালোকে ভোট দিছে লাহে লাহে কৰিলেও হয় মইতো ৰেলখন স্পিডত চলাই আছো যাতে মানুহৰ কষ্ট নহয় চাকৰি ম্যাক্সিমাম যাব পুলিশ আৰু এডুকেশন বাট বেসিক এপয়েন্টমেন্টটো হ'ব পুলিশ আৰু শিক্ষা বিভাগ